এখন চিঠি মৰমৰ মাজনিশাৰ বন্ধ কোঠাৰ খিৰিকী খুলি নিবিড়ভাৱে আকাশলৈ চাই থকাৰ পৰাই তোমালৈ বৰকৈ মনত পৰিছে। মনত পৰেনে? সেয়া হয়তো কোনো এটি বহাগেই আছিল। তুমিও হয়তো গম পাইছিলা বসন্তৰ আগমনতে হিয়াখন যে নকৈ ফুলিছিল। প্ৰকাশ কৰিব নোৱাৰা সেই সময়ৰ প্ৰতিটো মুহূৰ্ত নিজে জ্বলি নিজেই নুমাই যোৱা বনজুইৰ দৰে ক্ষণে ক্ষণে আজিও জ্বলি উঠে অকণি কলিজাত। বিদায় মুহূৰ্তৰ মৌন সেই ভাষা বুজিব পৰাকৈ হয়তো নাছিলেই কোনোবা। তথাপিও অবুজ মনৰ বাহুবন্ধনত আজিও মনে কৰে সুখ অনামী বিৰহত। কিদৰে ভাঙিছিল তেজেৰে গঢ়া মোৰ আলফুলীয়া বজা। সপোন আৰু হেঁপাহবোৰ দুচকুৰে বৈছিল তেজৰ নৈ হৈ। কল্পনাবোৰো উত্তপ্ত দীৰ্ঘশ্বাসত জ্বলি ছাই হৈ উৰিছিল। এই যে আকাশলৈ চাই ৰওঁ, নিৰলে ক'ৰবাৰ পৰা ভাহি আহে অজানিতে এটি কৰুণ সুৰ, য'ত জীৱনৰ মোহনীয়তাকো নেওচি কোনোবা অচিন পাৰত উৰি যায় মন পৰম প্ৰিয়াৰ সন্ধানত। শুনিছানে? দূৰণিত নিশাচৰৰ কোলাহল, গহীন হৈ আহিছে ক্ৰমে নিশীথিনীৰ ৰং। অনাক্ষৰ কথাবোৰ আৰু দীঘলীয়া নকৰোঁ, জগতৰ নিয়ম মানি সামৰিলোঁ। অযুত মৰম জানিবা, এটি তোমাৰ